নমস্কাৰ। আজি মই উপস্থিত আছোঁ আলিচাৰ ঘৰত আৰু তাই হৈছে গোলাঘাটৰে। এইবছৰ তাই মেট্ৰিক দিছে আৰু তাই কিছুমান কাম কৰিব জানে। কি কৰিব জানে তাইৰ মুখেৰে আমি শুনোচোন আহক। মই বৰ্তমান মই ঢোল, খোল, গীটাৰ আদি শিকি আছোঁ আৰু মই বিহু নাচোঁ আৰু মই শাস্ত্ৰীয় সংগীতো শিকি আছোঁ বৰ্তমান। আৰু তুমি কি কৰিব জানা? তুমি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ, বিহু নাচি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ মই বজাই ভাল পাওঁ। আৰু চবতকৈ ভাল পোৱা কামটো নক'লা যে তুমি? তাই খুব ধুনীয়া নাৰদৰ ভাও কৰে, মানে ভাওনা ভাল পায়, হয়নে? হয়। এতিয়া তাই দেখাই নে নেদেখাই নাজানো, কিনো দেখায় তাই, কাৰণ সকলোবিলাক দেখুওৱা কম সময়ত সম্ভৱ নহয়। সেইকাৰণে অকণমান আপোনালোকক দেখাওঁ। ভিডিঅ'টো শেষলৈকে চাব দেই।
বাৰিষা নামিলে নদীত ঢল উঠিলে লাহৰি নদীৰ সোঁতে খহালে নদীৰ সোঁতে খহালে গৰা যৌৱনৰ কাণতে মৰম মোৰ বাঢ়িলে যৌৱন